নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ চেনেলৰ আনটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ আগলৈ খুব সহজতে বনাই খাব পৰা আলু পটলৰ কণীৰ দমৰ ৰেচিপি এটা লৈ আহিলোঁ। আহকচোন তেনেহ'লে কেনেকৈ ধৰণৰনো মই বনালোঁ চাই লওঁ। ইয়াৰ কাৰণে লৈছোঁ মই 2টা কণী, বইল কণী লৈছোঁ, এটা ডাঙৰ সাইজৰ আলু কাটি লৈছোঁ, 2টা জলকীয়া লৈছোঁ, নহৰু আদা থেতেলি লৈছোঁ 1 চামুচমান, পিঁয়াজ কাটি লৈছোঁ, লং ইলাচি দালচেনি লৈছোঁ আৰু বাকী বস্তুবোৰ সময়ত দেখিব। আৰু 3টা পটল লৈছোঁ। এতিয়া গেছত এখন কেৰাহী পাতিলোঁ, গৰম হোৱাত ইয়াত মই মিঠাতেল দিছোঁ আৰু এতিয়া মই এই কণী 2টা ভাজি ল'ম। আগ দি লৈছোঁ কণীকেইটাত আৰু দি দিছোঁ। ইয়াতে সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ আৰু অকণমান হালধি দিছোঁ। এতিয়া মই এই 2টা ভাজি ল'ম। যিহেতু মই 2জন মানুহে খাম সেইকাৰণে মই 2টাই দিছোঁ। এয়া ভজা হৈ গৈছে। এতিয়া মই ইয়াতে জলকীয়া 2টা দিছোঁ, লং ইলাচি দালচেনিখিনি দিছোঁ, জিৰা দিছোঁ আধা চামুচ, কাটি ৰখা পিঁয়াজখিনি দিছোঁ, আদা নহৰু পেষ্ট দিছোঁ। এইখিনি এবাৰ লৰাই দিম আৰু কেঁচা গোন্ধটো যোৱালৈকে এইখিনি মই ভাজি ল'ম। ইয়াতে মই তেজপাত এখিলাও দিছোঁ, পুনৰ এইখিনি লৰাই দিছোঁ। এতিয়া কাটি ৰখা আলুখিনি দিছোঁ, লগতে দিছোঁ পটলখিনিও। এইখিনি মই টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। এতিয়া এইখিনি মই ভালকৈ লৰাই ভাজি ল'ম 2-3 মিনিটমান ভালদৰে। এনেধৰণে ভালকৈ ভাজি ল'ম। লৰাই দিব। এতিয়া ইয়াতে হালধি গুড়া দিছোঁ 1 চামুচ মই, আৰু নিমখ দিছোঁ সোৱাদ অনুসৰি। পুনৰ এইখিনি ভালকৈ লৰাই দিম। এনেধৰণেও 2-3 মিনিটমান মই ভালকৈ লৰাই ভাজি ল'ম। খুব ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া মই ইয়াতে গৰম পানী এগিলাচ দিছোঁ, এইখিনি লৰাই দিছোঁ আৰু এইখিনি মই ভালকৈ উতলিবলৈ দিম। আৰু এতিয়া মই কণীকেইটাও দি দিলোঁ। লগতে ইয়াতে মই গৰম মছলা আধা চামুচ, জিৰা গুড়ি ধনিয়া গুড়ি আধা চামুচ আৰু কাশ্মীৰ ৰেড চিলি পাউডাৰ আধা চামুচ দিছোঁ। এই আটাইখিনি দেখুওৱা নহ'ল। এয়া হৈ গৈছে মোৰ। এতিয়া মই পৰিৱেশনৰ কাৰণে এটা বাতিত উলিয়াই লৈছোঁ। খাবলৈ খুবেই টেষ্টি হয়। খুব সোনকালৰ ভিতৰতে এনেধৰণে আলু পটলৰ দম বনাই খাব পাৰি। আশা কৰোঁ আপোনালোকে ৰেচিপিটো ভাল পালে। যদি ভাল পালে প্লিজ এটা লাইক কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। যিসকল বন্ধু বান্ধৱীয়ে আগৰে পৰা চাই আছিল তেওঁলোকে যেন এতিয়াও চাই থাকে, আগলৈকৈ মোৰ এনেধৰণৰ বন্ধু হৈ থাকে, তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু যিসকল বন্ধু বান্ধৱী আজি প্ৰথমবাৰৰ বাবে ভুমুকি মাৰিছে তেওঁলোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু ওচৰতে বেল আইকনটো টিপি অল কৰি দিয়ে। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।